মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি আহা আমি অনুশীলনী 8ৰ 13 নম্বৰ অংকটো আলোচনা কৰোঁ। মই 12 নম্বৰলৈকে তোমালোকক অংকসমূহ আগবঢ়ালোঁ। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে মোৰ প্লেলিষ্টত গৈ চাই ল'বা আৰু কেনে পাইছা কমেণ্ট কৰিবলৈ নাপাহৰিবা। আজিলৈ আহা আমি 13 নম্বৰটো আলোচনা কৰোঁ। 13 নম্বৰত চোৱা, কিলোলিটাৰত প্ৰকাশ কৰা। কিলোলিটাৰলৈ যাব কৈছে। কাক লৈ যাব কৈছে? 4580 লিটাৰক কিলোলিটাৰলৈ 1 নম্বৰটোত কৈছে। এটা কথা মন কৰিবা, সমাধান 4580 লিটাৰ কিহত লৈ যাবলৈ আছে? কিলোলিটাৰ। এতিয়া চোৱা, কিলোলিটাৰ হৈছে লিটাৰতকৈ ডাঙৰ একক। যেতিয়া আমি লিটাৰৰ পৰা কিলোলিটাৰ লৈ যাম তেতিয়া আমি হৰণ কৰিব লাগে। কিহেৰে হৰণ কৰিম? আমি জানিব লাগিব 1 কিলোলিটাৰত কিমান লিটাৰ থাকে। আমি তাক হৰণ কৰিম, তাৰ সেই সংখ্যাটোৰে হৰণ কৰিম। 4580 হ'ল। ইয়াত চাবা, এতিয়া ইয়াত চোৱা, 10 লিটাৰে 1 ডেকা লিটাৰ, হয় নহয়? এইটো মুখস্থ থবা, তোমালোকক কৈছোঁ যে কাৰ্ডবৰ্ডত লিখি ল'বা, মুখস্থ থবাই লাগিব এইটো। 10 ডেকা লিটাৰে 1 হেক্টলিটাৰ, 10 হেক্টলিটাৰ 1 কিলোলিটাৰ। অৰ্থাৎ 1 কিলোলিটাৰত কিমান লিটাৰ থাকে চোৱা, লিটাৰ ইয়াৰ পৰা হিচাপ হৈছে নহয়। 10 দগুণ 100, 100 দগুণ 1000, 1000 লিটাৰ সমান 1 কিলোলিটাৰ। তাৰমানে কিহেৰে হৰণ কৰিব লাগিব? ইয়াত 1000ৰে হৰণ কৰিব লাগিব। হ'ল, তেতিয়া কিহলৈ গুচি যাব? এই কিলো লিটাৰলৈ যাব। যিহেতু 1 কিলোলিটাৰ ইকুৱেল কিমান? 1000 লিটাৰ। এইটো মনত ৰাখিব লাগিব। এতিয়া চোৱা, এই সংখ্যাত শূন্যৰে এই শূন্যটোক কাটি দিবা, বেলেঞ্চ কৰি দিবা। বেলেঞ্চ কৰা বুলি কয় বা কাটি দিবা বা হৰণ কৰা। এতিয়া চোৱা, কেইটা শূন্য থাকিলে? এটা দুটা, তাৰমানে দুঘৰৰ আগত দশমিক বহিব। 4458 এঘৰ দুঘৰ, ইয়াৰ আগত দশমিক বহিলে। এইটো কিলোলিটাৰলৈ গুচি গ'ল। হ'ব, এই শূন্যৰ লগত এই শূন্য কাটি দিলো। দুটা শূন্য থাকিলে দুই ঘৰৰ আগত দশমিক বহিব, এঘৰ দুঘৰ, কিলোলিটাৰলৈ গ'ল। বুজিছে? হ'ব, এতিয়া নেক্সটটো চোৱাচোন। নেক্সটটো কি আছে? নেক্সটটো 650.75 হেলিলিটাৰক কিলোলিটাৰলৈ। কিলোলিটাৰটো ডাঙৰ একক, হেলিলিটাৰটো সৰু একক। গতিকে সৰুৰ পৰা যেতিয়া ডাঙৰলৈ লৈ যাম তেতিয়া হৰণ কৰিব লাগিব। এতিয়া আমি গম পাব লাগিব যে 1 কিলোলিটাৰত কিমান হেলিলিটাৰ থাকে। এতিয়া আমি অংকটো কৰি ল'ম। প্ৰথম পাতি লৈছোঁ প্ৰশ্নটো পাতি ল'ম। 2 নম্বৰটো সমাধান দেই। এতিয়া চোৱা, 650.75 হেলিলিটাৰক কিহত লৈ যাব লাগে? কিলোলিটাৰলৈ লৈ যাব লাগে। এতিয়া চাবা যে 1 হৰণ কৰিব লাগিব, হয় নহয়? কিহেৰে হৰণ কৰিম? যে 75 কিহেৰে হৰণ কৰিম? এতিয়া আমি 1 কিলোলিটাৰত কিমান হেলিলিটাৰ থাকে ইয়াতে এতিয়া চাই লওঁ। এতিয়া চোৱা, 10 হেলিলিটাৰে 1 কিলোলিটাৰ, পাইছে ন? 10 হেলি, তাৰমানে 1 10ৰে হৰণ কৰিব লাগিব, তেতিয়া ই কিলোলিটাৰলৈ গুচি যাব। কিলোলিটাৰ হ'ল। যিহেতু 1 কিলোলিটাৰ ইকুৱেল 10 হেলিলিটাৰ, হেক্টলিটাৰ। এতিয়া চোৱা, 10ৰে হৰণ কৰিম, ইয়াৰ পৰা কাউণ্ট কৰিবা। ইয়াৰ পৰা এই দশমিকৰ কেইটা শূন্য আছে? এটা শূন্য আছে, তো 1ঘৰৰ আগত বহিব, দশমিক 1ঘৰৰ আগত বহিব। ইয়াত দশমিক আছে, গতিকে ইয়াৰ পৰা হিচাপ হ'ব। 1ঘৰ ইয়াত হ'ব 6.0 আছে ন? ইয়াৰ পৰা হিচাপ হ'ব। তো হিচাপ হ'লে কেইঘৰৰ আগত বহিব? 1ঘৰৰ আগত 1ঘৰ পাতি দিলোঁ। এই 10টোৰ কাৰণে 1ঘৰৰ আগত পাতি দিলোঁ। এই দশমিকটো তেতিয়া পাছফালে নবহিব, ডাইৰেক্ট লিখি দিবা। হ'ব, এইটো কিলোলিটাৰ।
বুজি পালা এইটো হ'ব 3 নম্বৰটো চাও কি দিয়া আছে সমাধান 3 নম্বৰটো চোৱা কি দিয়া আছে 20 নহয় 496.5 ডেকালিটাৰ কিলোলিটাৰ লৈ গৈছে কিলোলিটাৰ ডাঙৰ এককীয়া ডেকালিটাৰতকৈ গতিকে হৰণে হ'ব 496.5 ডেকা লিটাৰক কিলোলিটাৰলৈ লৈ যাব কৈছে না এতিয়া আমি 1 কিলোলিটাৰত কিমান ডেকালিটাৰ থাকে হেৰে হৰণ কৰি দিব লাগিব হয় নহয় এতিয়া চোৱা ইয়াত চাচোন 10 ডেকালিটাৰে 1 হেক্টলিটাৰ 10 হেক্টলিটাৰ 1 কিলোলিটাৰ মানে 10 গুণ 100 ডেকালিটাৰ মানে 1 কিলোলিটাৰ মানে 1 কিলোলিটাৰ 100ৰে হৰণ কৰিব লাগিব এতিয়া কিলোলিটাৰ লৈ যাব যেহেতু 1 কিলোলিটাৰ ইকুৱেল 100 ডেকা লিটাৰ এতিয়া দশমিক চোৱা ইয়াত দশমিক আছে গতিকে শূন্য দুটা আছে হয় না হৰত এই দুটা শূন্য দুটা দশমিক আগৰ পাব এঘৰ দশমিকটো ইয়াৰ পৰা হিচাপ নকৰিব ইয়াৰ পৰা হিচাপ কৰিব এঘৰ দুঘৰ তাৰ মানে 496 এই পাঁচটো নাপাতিবা এতিয়া ইয়াৰ পৰা হিচাপ কৰিব দশমিক এঘৰ পৰিব এঘৰ দুঘৰ তাৰ মানে এঘৰ দুঘৰ কিয় বহিব দুঘৰ এই দশমিক এই শূন্য আছে দুটা এতিয়া এই পাঁচটো আনি পাতি দিবা কিলো লিটাৰ হৈছে এইটো ইয়াৰ উত্তৰ ইয়াত যদি কিবা সুধিবলগীয়া থাকে কিবা যদি অসুবিধা পোৱা তেতিয়া কমেণ্ট কৰিবা কমেণ্টত মই তোমালোকৰ উত্তৰসমূহ দিবলৈ চেষ্টা কৰিম বা মই ভিডিঅ' আকৌ এটা বনাই তোমালোকলৈ আগবঢ়াম যাতে তোমালোকে কোনো বুজাত অসুবিধা নহয় দেই আৰু যদি চেনেল নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা তোমালোকৰ মৰম চেনেল যদি এইদৰে পাই থাকো আগলৈও এই ধৰণৰ ভিডিঅ'সমূহ তোমালোকলৈ আগবঢ়াম তাৰে আশাৰে আজিলৈ ইয়াতে ৰাখোঁ বাই